নমস্কাৰ, মই হৰিতাই পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কলফুলৰ পকৰি বনাম বুলি কলফুল এটা পাৰি আনিলোঁ। এয়া কলফুলটো চেলাই লওঁ আৰু মই শলাকেইডালো পেলাই দিয়া নাই, মানে এয়াও আজি বেলেগকৈ ভাজি থ'ম বুলি ভাবিছোঁ। শলাকেইডাল আগতে মাজত কিবা এডাল থাকে, এডাল পেলাই ল'ব লাগিব, নহ'লে খাবলৈ টান হয়। জেকনিৰ নিচিনা থাকে এডাল আৰু সেইডাল পেলাই ল'ব। এয়া আনি ধুই ল'লোঁ, নহ'লে কলফুলটো ধুই সিজিবলৈ দিম। কলফুল আৰু গোটেইখিনি থাকিও গ'ল, কাটি লোৱা নাই আকৌ। পিঁয়াজ কাটি ল'লোঁ এইফালে। কলফুলটো ধুনীয়াকৈ সিজি গ'ল, নমাই আনি কাটি ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ দিব, মোৰ কাটোতে অলপ দিগদাৰী হৈছে, মই গৰমে গৰমে কাটিছোঁ বাবে। কলফুলটো ধুনীয়াকৈ মিহিকৈ কাটি ল'লে খাবলৈ আৰু ভাল হয় আৰু কলফুলা বুলি গমেই নাপায়। এয়া মই কলফুলখিনি কাটি লোৱা হ'ল। এইফালে পিঁয়াজ কাটি থোৱা আছিল, এতিয়া ধুনীয়াকৈ এইখিনি সানি লওঁ। বেচন দিছোঁ ইয়াতে, পিঠাগুড়িও দিব পাৰে দেউ খুজিলে। এয়া মই পকৰি বহাই দিলোঁ। খাবলৈ খুবেই ভাল হৈছে পকৰিকেইটা। আপোনালোকে এনেকৈ বনাই খাব পাৰে, সহজতে বনাব পাৰিব। এনেই কলফুল খাবলৈ মন নগ'লে এনেকৈ বনাই খাব পাৰিব। আৰু এইফালে যিখিনি ঠাৰিকেইডাল উলিয়াই লৈছিলোঁ কলফুলৰ, সেইখিনি আলু আৰু বুট দি ভাজি থ'লোঁ এনেকৈ। এয়া আছিল মোৰ আজি কলফুলৰ পকৰি ভিডিঅ'। চাই যদি ভাল পালে ভিডিঅ'টো আগৰ ভিডিঅ'কেইটাৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। সাধাৰণ এসাঁজ আৰু ভিডিঅ' কৰিলোঁ। মানে কলফুল যে অকল তৰকাৰী কৰিয়ে নহয়, বেলেগ কৰিও খাব পাৰি, সেইটো কৰি দেখুৱালোঁ আজি। অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক।